অ মা মই ওলালো দেই বাই বাই এৰা সেইদিনাখনো মই এনেকৈয়ে মাক মাত দি থৈ টিউচনলৈ গৈছিলোঁ চাইকেলখন লৈ সদায় মই সেই বাটটো দিয়ে অহা যোৱা কৰোঁ কিন্তু ভবা নাছিলোঁ সেইদিনাখন যে মোৰ মৃত্যু হ'ব সদায় মই সেই হাবিখন পাৰ হওঁ আৰু আগদিনাখনৰ দৰে সেইদিনাখনো সেই পাখণ্ড দুটা সেইখিনিতে ৰখি আছিল আগদিনাখনৰ দৰে মোক জোকাইছিল কিন্তু মই অলপো ভয় কৰা নাছিলোঁ মই সিহঁতক ভূক্ষেপেই কৰা নাছিলোঁ ময়ো মুখখন ভেঙুচাই আঁতৰ হৈ আহিছোঁ কিন্তু সেইদিনা মোৰ এতিয়াও মনত আছে মই জুবিনদাৰ এটা গান গাই গৈছিলোঁ একবিংশ শতিকাৰী মোৰ কাহিনী আৰু তেনেতে সেই পাখণ্ড দুটাৰ এটাই মোক আগচি ধৰিলে এই ৰামায়ণ কলেই যোৱা আপোনাক কিয় লাগে মইতো আপোনাক চিনি নাপাওঁ হ'লে কি হ'ল এইফালেদিতো সদায় যোৱা ইমান মৰম লগা তুমি আহচোন আমাৰ লগত অলপ কথা পাতিবা মই আপোনালোকৰ লগত কিয় কথা পাতিম মোৰ টিউচন আছে টিউচনটো সদায় কৰা আমাৰ লগতো অলপ কথা পাতিবা আৰে তেনেকৈ কৈ সি মোৰ চাইকেলখনত ধৰি ল'লে মই এতিয়া কি কৰিম আগফালে চালোঁ পিছফালে চালোঁ নাই কোনো মানুহেই নাই ওচৰত মই চিঞৰিলেও মোৰ মাত কোনেও নুশুনিব তাৰপিছত এটাই মোৰ চুৰিখনত ধৰিলে দাদা মোক যাবলৈ দিয়ক মোৰ টিউচন আছে সিহঁতে মোৰ কথা নুশুনিলে মোৰ চুৰিখন টানি লৈ দলি মাৰি দিলে তাৰপিছত এটাই মোৰ চাইকেলখনৰ পৰা মোক ঠেলা মাৰি পেলাই দিলে মই ক'লোঁ দাদা প্লিজ মোক যাব দিয়ক মোৰ টিউচন আছে মোক প্লিজ যাব দিয়ক আপোনালোকক যি লাগে মই তাকে দিম প্লিজ মোক যাব দিয়ক কিন্তু নাই সিহঁতে কি ক'লে জানে যি লাগে তাকে দিবা ব'লা তেনে আমাৰ লগত মই ক'ত যাম দাদা এটাই মোক চুচুৰাই লৈ হাবিখনৰ ভিতৰলৈ লৈ গ'ল মোৰ সেইদিনাই মৃত্যু হ'ল মোৰ পবিত্ৰতাৰ মৃত্যু হ'ল মই বহুত চিঞৰিলো বহুত ভৰি ধৰিলো নাই সিহঁতে মোৰ কথা নুশুনিলে এঘণ্টামান সিহঁতে মোক তাৰপিছত মই যেনে তেনে ঘৰ আহিলো মাক কলো মায়ে দেখি মোক ক'লে ক'ত কি কৰি আহিলি মৰি যাগৈ সন্মান হানি নকৰিবি মোৰ এই ঘৰখনৰ মানুহক মই ক'ব পাৰিম যে তাই অপহৰণ হ'ল কোনোবা ল'ৰালে পলাই গ'ল কিন্তু মই সেই পাপৰ বোজা সহিব নোৱাৰো সমাজত মোৰো নাম আছে আৰে এইটো কেনেকুৱা কথা আৰু সেইদিনাখনেই মোৰ মৃত্যু হ'ল মোক হত্যা অকল সেই পাখণ্ড দুটাই কৰা নাই মোক এই সমাজৰ ৰীতি নীতি আৰু মোৰ জন্মদাত্ৰী মোক মায়েও হত্যা কৰিলে মই ধৰ্ষিতা কি সেয়াই মোৰ ভুল মোৰ কি জীয়াই থকাৰ নাই অধিকাৰ নাই মোৰ অধিকাৰ নাই ধৰ্ষিতা এজনীৰ অধিকাৰ থাকিব পাৰে জানো জীয়াই থকাৰ নাই সেইবাবে মই এতিয়া অশৰীৰী আজিও মই আবেলি গুণগুণাই যাওঁ সেই গানটো
একবিংশ শতিকাৰ মোৰ কাহিনী